Okay. নমস্কাৰ আসসালামু আলাইকুম বন্ধুসকল আজি এটা বিশেষ ভিডিঅ' লৈ হাজিৰ হৈছোঁ আপোনালোকৰ সন্মুখত যে এটা সময় আছিলে মই অসমীয়া খবৰ কাকতৰ দেওবৰীয়া যিখন আলোচনী আছিলে আৰু সেই আলোচনীখনত মই সদায় এটা বস্তু মই বিশেষভাৱে পঢ়িছিলোঁ সেয়া হ'ল আৰক্ষীৰ ডায়েৰী আৰু সেই আৰক্ষীৰ ডায়েৰী খুব মই অনুপ্ৰাণিত হৈছিলোঁ সপ্তাহৰ এটা দিন মই অপেক্ষা কৰি আছিলোঁ আৰু আজি মোৰ মনলৈ এটা বিশেষ দিন আহিছে যে শিক্ষকৰ ডায়েৰী হিচাপত আমি মোৰ যিটো ইউটিউব মটিভেশ্যন চেনেল আছে তাতে শিক্ষকৰ ডায়েৰী বুলি এটা ভিডিঅ' আপোনালোকৰ আগত কিছু মজাদাৰ কিছু মটিভেশ্যনাল কিছু কথা আমি শ্বেয়াৰ কৰিব বিচাৰিছোঁ কেইদিনমান আগতে মই দুখন ক্লাছৰুমত বিশেষকৈ মই গ্ৰীণ বিলি একাডেমি আৰু কীৰ্তনপুৰ মডেল একাডেমিত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ পাঠদান কৰোঁ তো মই প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক কেইজনমানক মই এটা প্ৰশ্ন কৰিলোঁ যে এনেকুৱা এটা চিটুৱেশ্যন যে তুমি বিদ্যালয়ৰ সোমাই আছা মূল ৰাস্তাত মানে প্ৰত্যেকটো মুহূৰ্তে মুহূৰ্তে গাড়ী অহা যোৱা কৰি আছে তাতে সৰু ল'ৰা এটা খেলি আছে দৌৰা দৌৰি কৰি আছে তেতিয়া সেই ল'ৰাটোক তুমি কি কৰিবা তেতিয়া এজন ছাত্ৰীয়ে উত্তৰ দিছিলে যে মই সেই ল'ৰাজনক মই ভিতৰত সোমাই লৈ আহিম মই ক'লোঁ কিয় লৈ আহিবা বোলে নহয় তেওঁতো এক্সিডেণ্ট হ'ব পাৰে মই ক'লোঁ সেই মুহূৰ্ততো তেওঁতো এক্সিডেণ্ট হোৱা নাই কিন্তু ছাত্ৰীগৰাকীয়ে মোক উত্তৰ দিলে নহয় ছাৰ সদায় যিহেতু অহা যোৱা কৰি আছে সৰু ল'ৰাটো হয়তো বুজি পোৱা নাই বাট তেওঁ যিকোনো মুহূৰ্তত এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে গতিকে মই তাক ভিতৰত সোমাই লৈ আহিম ঠিক আছে নেক্সট মই আৰু এগৰাকী ছাত্ৰক মই প্ৰশ্ন কৰিলোঁ যে তুমি নদীৰ পাৰত বা কোনোবা এটা পুখুৰীত তুমি গা ধুই আছা তোমাৰ লগত সৰু ল'ৰা এটা গৈছে গা ধুবলৈ তেওঁ সাঁতুৰিব নাজানে তেওঁ গা ধুয়ে আছে তোমাৰ গা পা ধোৱা শেষ তেতিয়া তুমি সেই ল'ৰাটোক নদীৰ পাৰত বা পুখুৰীৰ পাৰত তুমি এৰি আহিবা নে তাক কি কৰিবা তেতিয়া ল'ৰাজনে মোক উত্তৰ দিছিলে যে নহয় ছাৰ সেই ল'ৰাটোক মই লগত লৈ আহিম বুলি কিয় লৈ আহিবা তুমিতো সেই ল'ৰাজনক হয়তো চিনি নোপোৱা বা তোমাৰ ঘৰৰো ল'ৰা নহয় বোলে নহয় ছাৰ মই যদি তাক মানে তাত এৰি আহিব খোজোঁ তেওঁ হয়তো পানীত পৰি যাব পাৰে বা তেওঁৰ মৃত্যু হ'ব পাৰে গতিকে মই তাক উদ্ধাৰ কৰি আগতে লৈ আহিম মই ক'লোঁ নাই সেইটোতো খেলি আছে তোতো পানীত পৰা নাই বোলে নহয় ছাৰ তেওঁ সম্ভাৱনা আছে যিহেতু তেওঁ সাঁতুৰিব নাজানে গতিকে ল'ৰাটো বুজি নাপালে মইতো বুজি পাওঁ ঠিক আছে মই তেওঁক মানে ধন্যবাদ জনাইছোঁ ঠিক এনেকৈ আৰু কেইজনমান ছাত্ৰক মই অনুৰূপ ধৰণে মই প্ৰশ্ন কৰিছিলোঁ আৰু তেতিয়া কিন্তু ঠিক অনুৰূপ ধৰণে সিহঁতে উত্তৰবিলাক দিছিলে দিয়াৰ পিছত মই ছাত্ৰ ছাত্ৰীখিনিক ক'লোঁ যে চোৱা যে তোমাৰ বয়সতকৈ কম যিসকল ল'ৰা ছোৱালী আছে সিহঁতৰ আগতীয়াকৈ তুমি উমান পাই যোৱা যে তুমি বিপদত পৰাৰ সম্ভাৱনা আছে গতিকে এই যে আমি শিক্ষাগুৰুসকলে বা তোমাৰ জ্যেষ্ঠসকলে যেতিয়া তোমাক পৰামৰ্শ দিয়ে যে সেইটো কাম নকৰিবা মোবাইল লৈ ইমান ব্যস্ত নাথাকিবা অমুক ল'ৰাৰ লগত তুমি আড্ডা নিদিবা নুঘূৰিবা তেতিয়া তোমালোকৰ কিন্তু কথাখিনি বহুত বেয়া লাগি যায় কিন্তু তোমালোকে এবাৰো নাভাবা যে তোমালোকৰ আগন্তুক দিনত কি হ'বলৈ গৈ আছে সেই কথাখিনি কিন্তু তোমাৰ সেই ছিনিয়ৰজনে বা তোমাৰ শিক্ষাগুৰুজনে কিন্তু গম পাই যায় গতিকে মই তোমালোকক আহ্বান জনাইছোঁ যে যিকোনো শিক্ষাগুৰুৱে তোমালোকক যেতিয়া পৰামৰ্শ দিব সেই পৰামৰ্শখিনি যদি গ্ৰহণ কৰা তেতিয়াহ'লে নিশ্চয় কি হ'ব তুমি সফলতা অৰ্জন কৰিব পাৰিবা তেনেই যে তুমি যে ক'লা যে ছাত্ৰজনক বা সেই ল'ৰাজনক মই ৰাস্তাৰ পৰা লৈ আহিম বা পানীৰ পৰা মই আগতেই লৈ আহিম কাৰণ তেওঁ দুৰ্ঘটনাত পতিত হোৱা নাই তাৰ আগতেই তুমি গম পাইছা গতিকে তোমাতকৈ যিজন জ্যেষ্ঠ তোমাৰ যিজন শিক্ষাগুৰু তেওঁ কিন্তু সেই কথাখিনি কিন্তু আগতেই গম পায় যে তোমাৰ আগন্তুক পদক্ষেপটো কি হ'ব বা আজি এটা খোজ দিছে নেক্সট খোজটো তোমাৰ ক'ত পৰিব গতিকে যদি শিক্ষাগুৰুসকলৰ কথা বা জ্যেষ্ঠজনৰ মা দেউতাৰ কথা যদি শুনা যায় বা যদি তুমি অনুসৰণ কৰা নিশ্চিতভাৱে তুমি আগন্তুক বিপদৰ পৰা ৰক্ষা কৰিবা ধন্যবাদ পুনৰবাৰ এনেকুৱা এটা ভাল ভিডিঅ' লৈ হাজিৰ হ'ম আৰু আপোনালোকৰ শিক্ষকৰ ডায়েৰী আজিৰ প্ৰথম খণ্ডটোত কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু মোৰ চেনেল MRI মটিভেশ্যন যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ মই আহ্বান জনাইছোঁ শুভৰাত্ৰি